শিক্ষা সেতু পোর্টেলত ছাত্ৰ-ছাত্ৰীৰ তথ্যখিনি আপডেট দিয়াৰ ক্ষেত্ৰত অসুবিধা পাইছে নেকি? তেনেহলে আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। নমস্কাৰ, আপোনালোক সকলোকে মোৰ দাস টেকনিক্যাল চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকৰ যে যোৱা 14 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ শিক্ষা ফালৰ পৰা অৰ্থাৎ সঞ্জয় দত্ত ছাৰৰ পৰা এখন বিশেষ চিঠি আহিছে আৰু এই চিঠিখন মতে যে অহা 20 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰতিখন বিদ্যালয়ে নিজৰ বিদ্যালয়ৰ তথ্যখিনি শিক্ষা সেতু তথা sdmis শিক্ষা সেতু পোর্টেলত আপোনালোকে আপডেট দিব লাগিব। অর্থাৎ এই যে নোটিফিকেশনখন প্রকাশ পাইছে এই নোটিফিকেশন মতে অত্যন্ত দুখ লগা যে কিছুমান জিলাত মাত্ৰ 1.6% হে আপডেট হৈছে। তো অত্যন্ত দুখ লগা এই ভিডিওটোৰ যোগেদি মই আপোনালোকক দেখাবলৈ যত্ন কৰিম যে আপোনালোকে মোবাইলত sdmis তথা শিক্ষা সেতু পোর্টেলত গৈ কেনেদৰে ছাত্ৰ-ছাত্ৰীৰ তথ্যখিনি আপডেট দিব লাগে মই গোটেইখিনি আপোনালোকৰ লগত তথ্য দাঙি ধৰিবলৈ যত্ন কৰিম যাতে আপোনালোকে ঘৰতে বহি বা স্কুলত বহি আপোনালোকে ছাত্ৰ-ছাত্ৰীৰ তথ্যখিনি আপডেট দিব পাৰে। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শিক্ষা সেতু এপছ খুলিবলৈ আমি যিকোনো এটা ব্ৰাউজাৰত যাম। ক্ৰম ব্ৰাউজাৰৰ পৰা আপোনালোকে গুগলত যিকোনো এটা ব্ৰাউজাৰত গ'লে আপোনালোকে ওপেন কৰিব। ওপেন কৰাৰ পাছত ইয়াতে আমি টাইপ কৰিম শিক্ষা সেতু। চাওক SIK লিখাৰ লগে লগে ইয়াতে তলত আহিছে sikshasetu.assam.gov.in ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এতিয়া পেজটো খোল খাইছে আৰু ইয়াতে লিখা থাকিব চাওক শিক্ষা সেতু অসম লগইনৰ ইয়াতে আপোনালোকে নিজৰ স্কুলৰ স্কুল কোড নাম্বাৰটো দিব। স্কুল কোড নাম্বাৰ দিয়ে ইয়াতে আপোনালোকে পাছৱৰ্ডটো দিব। পাছৱৰ্ডটো দিয়াৰ পাছত আপোনালোকে যি কেপচাটো দেখা পাইছে এই কেপচাটো আপোনালোকে দি দিব। কেপচাটো দিয়াৰ পিছত আপোনালোকে এতিয়া লগইনলৈ ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মেইন স্কুলৰ যি ড্যাশবোৰ্ড আছে এই ড্যাশবোৰ্ডলৈ আহি গৈছে আৰু এতিয়া আমি যেহেতু ষ্টুডেন্ট ডাটাখিনি এডিট কৰিম তাৰ বাবে আমি এতিয়া বৰ্তমান ইয়াতে দেখা পাইছে আপোনালোকে ৰেজিষ্ট্ৰেচন অৰ্থাৎ টিচাৰ ৰেজিষ্ট্ৰেচন 5 এতিয়া 5 টিচাৰ আছে 166 ষ্টুডেন্ট আছে গোটেইখিনি ডিটেইলছ দেখাইছে। কিন্তু আমি যেহেতু ষ্টুডেন্টৰ ডাটাখিনি এডিট কৰিম তাৰ বাবে আমি এই যে আপোনালোকে লেফট সাইডে দেখা পাইছে তিনিটা আছে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ষ্টুডেন্ট মেনেজমেন্টত যাব। ইয়াতে বহুত কেইটা অপচন থাকিব তাৰ ভিতৰত ষ্টুডেন্ট মেনেজমেন্টত ক্লিক কৰিব। ষ্টুডেন্ট মেনেজমেন্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে ষ্টুডেন্ট লিষ্টিঙত যাব। ষ্টুডেন্ট লিষ্টিঙত যোৱাৰ লগে লগে ইয়াতে আপোনালোকে স্কুলৰ যিমানখিনি ষ্টুডেন্ট আছে গোটেইখিনি ষ্টুডেন্ট ইয়াতে শো কৰি আছে। পেজ 1 পেজ 2 বুলি ইয়াতে গোটেইখিনি শো কৰি আছে। কিন্তু যেহেতু আমি ষ্টুডেন্ট বেছি আছে এইটো কাৰণে আমি ক্লাছ ওয়াইজ কৰিম। আপোনালোকে যদি স্কুল ওয়াইজও কৰিব পাৰে কিন্তু একো নাই। আপোনালোকে যদি ক্লাছ ওয়াইজ কৰে তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। ইয়াতে সিলেক্ট ক্লাছ বুলি আছে। সিলেক্ট ক্লাছ ধৰি লওক আমি ক্লাছ 2 ধৰি লৈছোঁ। ক্লাছ 2 এতিয়া বৰ্তমানে চাওক আপোনালোকে ক্লাছ 2ৰ যিমানখিনি ষ্টুডেন্ট আছে ইয়াতে আহি গৈছে। টোটাল 27 ষ্টুডেন্ট আছে। এই 27 ষ্টুডেন্টৰ গোটেইখিনি ইয়াতে আহি গৈছে। চাওক এতিয়া ধৰি লওক আমি যিকোনো এজনৰ ষ্টুডেন্টৰ আমি যিকোনো এজন ষ্টুডেন্টৰ এতিয়া আমি যেহেতু এডিট কৰিম তাৰ বাবে আমি এইবিলাক অলৰেডি এডিটেড হৈ গ'ল। আপোনালোকৰ সুবিধাৰ্থে মই পুনৰ আপোনালোকক দেখাবলৈ যত্ন কৰিম। ইয়াতে সিলেক্ট একশনত ক্লিক কৰিব। সিলেক্ট একশনত ক্লিক কৰাৰ লগে লগে ইয়াতে অপচনবিলাক খাব। আপোনালোকে এডিটত ক্লিক কৰিব। এডিটত ক্লিক কৰাৰ লগে লগে ইয়াতে মেইন ষ্টুডেন্ট আপডেট কৰাৰ ক্ষেত্ৰত ইয়াতে 4টা ষ্টেপ আছে। জেনাৰেল ইনফৰমেশ্যন অফ ষ্টুডেন্টস, এনৰলমেন্ট ডিটেইল অফ ষ্টুডেন্টস ইন প্ৰেজেন্ট স্কুলৰ কাৰেন্ট ইয়াৰ এনেদৰে 4টা ষ্টেপ আছে। 4টা ষ্টেপৰ ভিতৰত ইয়াতে প্ৰথম ষ্টেপটোত আপোনালোকে ষ্টুডেন্টৰ গোটেইখিনি ডিটেইলছ ইয়াতে দেখা পাইছে। আপোনালোকে ফাদাৰ্স নেম, মাদাৰ্স নেম, আধাৰ নাম্বাৰ, ডিস্ট্ৰিক্ট, ব্লক, ক্লাষ্টাৰ, হেবিটেশ্যন আপোনালোকে গোটেইখিনি আপোনালোকে চাই নিজে ফিল আপ কৰিব। আৰু যদি আপোনালোকৰ অসুবিধা হয় আপোনালোকে কমেন্টত জনাব। আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাব আৰু অসুবিধা নহ'ব। ষ্টুডেন্ট BPL হ'লে BPL বুলি লিখিব, BPL নহ'লে আপোনালোকে নো বুলি লিখিব। ইয়াৰ পাছত আপোনালোকে নেক্সটলৈ ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাব যে নেক্সট যোনটো অপচন আছে 4টাৰ ভিতৰত সেকেন্ড অপচনত আহি গৈছে আৰু ইয়াতে এনৰলমেন্ট ডিটেইলছ অৰ্থাৎ ছাত্ৰ-ছাত্ৰীজনৰ যে বৰ্তমান কোনটো স্কুলত আছে, স্কুলৰ এডমিশন নাম্বাৰ কিমান আছিলে, এডমিশন ডেট কিমান, কাৰেন্ট ইয়াৰ কিমান, কোনটো ক্লাছত পঢ়ি আছে, ৰোল নং কিমান। আপোনালোকৰ ৰোল নংটো যদি ভৰা নাই তেতিয়াহ'লে আপোনালোকে ৰোল নংটো দি দিব। ইয়াতে নতুনকৈ সোমাইছে এইটো। ইয়াৰ পিছত ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে আৰু এনেদৰে আপোনালোকে ফিল আপ কৰিব। ইয়াৰ পিছত আপোনালোকে গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে নেক্সটলৈ ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে চাওক নেক্সট এখন পেজলৈ খোল খাইছে আৰু এই নেক্সট পেজখন হৈছে আপোনালোকৰ ফেচিলিটি এণ্ড আদাৰ ডিটেইলছ অফ ষ্টুডেন্টস।
আৰু ইয়াতে যেনে আপোনালোকৰ স্কুলখনৰ ছাত্ৰ ছাত্ৰীজনে কি কি ফেচিলিটি পাইছে যেনে ফ্ৰী টেক্সট বুক পাইছে এইটো কাৰণে আমি ইয়েছ দিছোঁ আৰু নাম্বাৰ অফ ইউনিফৰ্ম সেট ৰিচিভ কিমান জোৰ ইউনিফৰ্ম ৰিচিভ কৰিছে 2 জোৰ ৰিচিভ কৰিছে ইয়াৰ পিছত যিবিলাক আছে আপোনালোকে এইবিলাক ইয়েছ বুলি দিব নাথাকিলে নো বুলি দিব যেনে ইয়াতে ইলিজিবল ফৰ স্কলাৰশ্বিপ ইটো স্কলাৰশ্বিপৰ কাৰণে মানে যোগ্য হয় না নহয় ইয়েছ বুলি দিছোঁ আৰু স্কলাৰশ্বিপ কোনটো আপোনালোকে ষ্টেট আছে চেন্ট্ৰেল আছে আমি ষ্টেট স্কলাৰশ্বিপৰ কাৰণে দিছোঁ আৰু ইয়াতে নতুনকৈ সোমাইছে হাইট অফ দ্য ষ্টুডেণ্টজনৰ হাইট কিমান হৈছে 122 সেন্টিমিটাৰ হৈছে এইটো কাৰণে 122 দিলোঁ আৰু ৱেইটটো হৈছে 20 কেজি হৈছে আপোনালোকে এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক হাইট কিমান হৈছে সেইটো জুখিব লাগিব আৰু ৱেইটটো জুখি পেলাই ইয়াতে সোমাব লাগিব নেক্সট যোনটো আছে আপোনালোকে নিজে চাই এনেকা ফিল আপ কৰিব মানে CWSN হয় না নহয় যেনেকুৱা আছে আপোনালোকে ইয়াতে দিছে ইজ দ্য ষ্টুডেণ্ট গট ভেক্সিনেটেড ভেক্সিন লৈছে না নাই নিউট্ৰিশ্যন পাইছে না নাই আপোনালোকে চাই এইবিলাক ফিল আপ কৰিব ইয়াৰ পিছত আপোনালোকে হেকত গৈ প্ৰিভিয়াছ বা নেক্সটলৈ ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টজনৰ এতিয়া বেংক ডিটেইল অফ ষ্টুডেণ্ট অৰ্থাৎ বেংক ডিটেইললৈ আহি গৈছে এতিয়া কথা হ'ল এই ছাত্ৰীজনৰ বেংক ডিটেইলটো এতিয়ালৈকে আমি পোৱা নাই অৰ্থাৎ ছাত্ৰীজনৰ এতিয়ালৈকে বেংক একাউণ্ট এপ্লাই কৰা হৈছে যেহেতু আমাৰ ক্লাছটোৰ গোটেইখিনি ষ্টুডেণ্টৰ এপ্লাই কৰা হৈছে কিন্তু এতিয়ালৈকে বেংক একাউণ্ট নাম্বাৰ অহা নাই এইটো কাৰণে আমি বেংক একাউণ্ট নাম্বাৰ নিদিওঁ বা আমি দিব নোৱাৰোঁ আপোনালোকে যদি আছে আপোনালোকে দিব বেংক একাউণ্ট নাম্বাৰ দিব বেংক নেম দিব IFSC কোড দিব আপোনালোকে নিশ্চয় ভৰাই ইয়াৰ পাছত যোনটো কাম হৈছে আমাৰ মেইন ইয়াতে আপোনালোকে দেখা পাইছে লেফটত প্ৰিভিয়াছ আৰু ৰাইটত দেখা পাইছে আপডেট এতিয়া আমি আপডেটত ক্লিক কৰিম আপডেটত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টৰ আমি যিমানখিনি এডিট কৰিছোঁ গোটেইখিনি আপডেট হৈ গ'ল এতিয়া ছোৱালীজনীৰ বা ষ্টুডেণ্টজনৰ এতিয়া আপডেট হৈ গ'ল তো এনেদৰে আপোনালোকে প্ৰতিটো ষ্টুডেণ্টৰ এতিয়া যদি আকৌ আমি ইয়াতে সিলেক্ট কৰি দিব ক্লাছ 2 বুলি ক্লাছ 2 সিলেক্ট কৰাৰ লগে লগে আপোনালোকে যদি আৰু এজনী ছোৱালীক ল'ব বা এজনী ষ্টুডেণ্টক ল'ব ইয়াতে আকৌ পুনৰ আপোনালোকে সিলেক্ট একশ্যনত যাব সিলেক্ট একশ্যনত গৈ এডিটত ক্লিক কৰি আপোনালোকে পুনৰ আকৌ আগৰ নিচিনা গোটেইখিনি ফিল আপ কৰিব গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে নেক্সটলৈ ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে নেক্সট এটা ষ্টেপলৈ আহিছে নেক্সটত এইটো গোটেইখিনি আকৌ পুনৰ ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনালোকে আকৌ পুনৰ নেক্সট দিব নেক্সট দিয়াৰ লগে লগে আৰু এটা পেজ খোল খাইছে এই পেজত আপোনালোকে যেনে ফেচিলিটি এণ্ড আদাৰ ডিটেইলছ অফ ষ্টুডেণ্ট এইটো পেজত আপোনালোকে ফিল আপ কৰি পেলাই আকৌ আপোনালোকে নেক্সটলৈ ক্লিক কৰিব নেক্সটলৈ ক্লিক কৰাৰ লগে লগে এতিয়া বেংক একাউণ্ট যিহেতু নাই সিহঁতৰ তো আমি দিব নোৱাৰোঁ এতিয়া আমি আপডেটলৈ ক্লিক কৰিম তো এনেদৰে আপোনালোকে আপডেট দিয়াৰ লগে লগে ষ্টুডেণ্টজনৰ যোনটো যিবিলাক আমি এডিট কৰিছোঁ গোটেইখিনি ছেভ হৈ গ'ল আৰু আপডেট হৈ গ'ল তো ছাত্ৰসকল আপোনালোকে এনেধৰণে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ডাটাখিনি আপডেট কৰিব পাৰিব তো আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ বুজি পাইছে আৰু যদি আপোনালোকৰ কিবা অসুবিধা হৈছে আপোনালোকে কমেণ্টত জনাব তেতিয়াহ'লে যিমান পাৰোঁ মই হেল্প কৰিবলৈ যত্ন কৰিম তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আন শিক্ষক বন্ধুসকলেও এই ভিডিঅ'টো পায় আৰু এই ভিডিঅ'টো চাই তেওঁলোকে যাতে নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ তথ্যখিনি শিক্ষা পৰ্টেলত শিক্ষা সেতু পোৰ্টেলত তেওঁলোকে আপডেট দিব পাৰে তো আশা কৰিছোঁ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলত যদি নতুন আহিছে তেন্তে আপোনালোকে অতি শীঘ্ৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো ইউটিউব চেনেল সদায় শিক্ষা বিভাগৰ লগত জড়িত আৰু নিযুক্তিসমূহৰ তথ্যসমূহ দাঙি ধৰা হয় তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ